Hello everyone, welcome to the blog. মোক কেনেকুৱা দেখিছে জনাবলৈ নাপাহৰিব দেই। প্ৰথমতে কৈ থৈ দিলোঁ আমি গৈছিলোঁ আমাৰ আমজঙাৰ বিহু উপলক্ষে যিটো নৃত্য প্ৰতিযোগিতা আছিলে সেই দিনাখনৰ এইবিলাক ক্লিপছ হয়। সেইদিনাখন গৈছিলোঁ আমিও আৰু মঞ্চত আমাৰ ডাঙৰসকল জ্যেষ্ঠসকল এতিয়া আছে কাৰণ মঞ্চ উদ্বোধন কৰা হৈ গৈছে আৰু আমি চাই আছিলোঁ ডান্স প্ৰগ্ৰাম আৰু মানুহখিনিক সম্বৰ্ধনা জনোৱা হৈছিল যিহেতু কমিটিৰ বহুখিনি বিষয়ববীয়া থাকে সকলোকে সম্বৰ্ধনা জনোৱা হয়। তাৰপিছত আমাৰ পিচকুক চাব পাৰে মোবাইলত ব্যস্ত আৰু এইফালে মঞ্চত মানুহে নাচি আছে আৰু তাই ধুনীয়াকৈ ছাইডত নাচি আছে। আমি তাইক প্ৰথমবাৰৰ বাবে মঞ্চত উঠাইছিলোঁ ডান্স পাৰফৰ্মেঞ্চৰ কাৰণে আৰু তাই একদম 100% দিছে, কোনো ভয় লাজ নাই, বিন্দাছ ডান্স কৰিছে আৰু বহুত ধুনীয়া হৈছে, চবেই ভাল পাইছে আৰু আমাৰো মানে নাক কাণ কাটা যোৱা নাই দেই, ধুনীয়াকৈ নাচি আহিছে। তাৰপিছত গাঁৱৰ মহিলাখিনিয়ে জেং বিহু নাচিলে আৰু আমি পপকৰ্ণ খাই খাই গোটেইকেইজনীয়ে বিহু উপভোগ কৰি আছোঁ। মানে কম্পিটিশ্যনৰ যিবিলাক পাৰ্টিচিপেণ্ট আহিছে পাৰফৰ্ম কৰি আছে এইবিলাক আমি এনজয় কৰি আছোঁ। গাঁৱৰ সৰু সৰু মানে ছোৱালীৰ মাইকী মহিলা য'ত যিমান আছে চবেই পাৰফৰ্ম কৰিছে আৰু এইটো কৃষ্টি পাৰ্টিক নিমন্ত্ৰণ কৰি অনা হৈছিলে, ৰাভা কৃষ্টি পাৰ্টি। আৰু এইফালে আমাৰ লিটিল ব্লগাৰে ৰেডি হৈ আছে, তাইও ডান্স কৰিব। এইবাৰ প্ৰথম সেইটোৱে এটা ডান্স কৰিলে তাই আৰু কৰিব নাপালে কাৰণ আপোনালোকেতো গমেই পায় পাকিস্তানৰ লগত যিটো যুদ্ধ চলি আছে সেইকাৰণে বিহুৱে বন্ধ হৈ গ'ল, বিহু মানে চেলিব্ৰেশ্যনেই বন্ধ হৈ গ'ল আমাৰ অসমত। আৰু তাইও ধুনীয়াকৈ নিজৰ পাৰফৰ্মেঞ্চটো দিলে, যিমান পাৰে 100% দিছে আৰু এতিয়া যি হওক। আৰু এনেকৈ বাকী কণ্টেষ্টেণ্টছখিনিও আহি আছে, নিজৰ নিজৰ পাৰফৰ্মেঞ্চ দি আছে আৰু আমি বহি ধুনীয়াকৈ উপভোগ কৰি আছোঁ। আৰু এটা কথা মানে চাই অলপ আমনি লাগিছে, মানে আমাৰ গাঁৱৰ বহুখিনি মহিলাই বহুখিনি ছোৱালীয়ে মানে এটা গ্ৰুপে দুবাৰ তিনিবাৰকৈ ড্ৰেছ চেঞ্জ কৰি মানে প্ৰদৰ্শনীমূলক নাচিছে, কিন্তু না হাঁহি না এক্সপ্ৰেশ্যন, এনেই খালি মানে জঁপিয়াই থকাৰ নিচিনা লাগিছে ষ্টেজত। কিছুমানৰ ভাল হৈছে ন ডাউট, কিছুমানে বহুত ভাল পাৰফৰ্মেঞ্চ দিছে, কিন্তু কিছুমানৰ বহুত আমনি লাগি গৈছে চাই। আৰু এই যে গ্ৰুপটো অলপ আগতে দেখিলে আপোনালোকে, নটৰাজ গ্ৰুপ, বহুত মানে ভাল ডান্স কৰিছে আৰু সকলোৱে কৈছিলে যে এইটো ফাৰ্ষ্ট পাব লাগে বুলি, কিন্তু দ্বিতীয় দিনাখন ৰিজাল্ট গম পালোঁ যে তেওঁলোকে থাৰ্ডহে পালে। সেইটো কাৰণে মই ক'ব বিচাৰোঁ কমিটিৰ মানুহখিনিক, যিকোনো বিহু বা অনুষ্ঠান প্ৰতিযোগিতা যি হওক, কমিটিৰ মানুহখিনিয়ে এনেকুৱা জাজ আনিব লাগে যি জাজে মানে অলপমান নৃত্যৰ বিষয়ত সম্যক জ্ঞান থাকে আৰু যাতে ভালকৈ একদম জাজিং কৰে, কোনো যেন হেৰফেৰ নকৰে। তো কাৰণ দুজন যদি বেয়া জাজ থাকে, এজনে যিমানে ভালকৈ জাজিং নকৰক কিয় বেয়াই ৰিজাল্ট ওলায় আৰু লগতে সেই যিজন মানে ভাল মানে জাজিং কৰে তেওঁৰো মানে অলপ বদনাম হয়। সেইকাৰণে অলপ কমিটিয়ে চাব লাগে, ভাল জাজ আনিব লাগে। আৰু আমি এনেকৈ এটাৰ পিছত এটা এনেকৈ প্ৰদৰ্শনীমূলকেই হওক বা প্ৰতিযোগিতাই হওক, যিবিলাক মানে গ্ৰুপেই হওক বা ছিংগল ডান্সেই হওক, আমি চাই গ'লোঁ আৰু পিছত মানে বৰ লাগি গ'ল যিহেতু প্ৰদৰ্শনীমূলক বেছি হৈ গ'ল, আমি ঘৰলৈ উভতি আহিলোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ, বাই বাই, আকৌ লগ